হেল্ল' এভৰিবডি, মই ৰঞ্জিত আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এয়া মোৰ লগত আছে সঞ্জিত আৰু এইপিনে আছে ৰন্তু আৰু এইপিনে আছে মাধুৰ্য আৰু এইপিনে আছে দিব্য আৰু এইপিনে সানি। গতিকে আজি এটা স্পেচিয়েল দিন হয়। স্পেচিয়েল দিনটো কি কৰিছোঁ আপোনালোকে চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া ভিডিঅ'টো আপোনালোকে গম পাব আজি স্পেচিয়েল দিনটো কি হয়। গতিকে আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া ইয়াৰ ভিতৰত কি আছে চাই লওঁ আহকচোন। ইয়াৰ ভিতৰত আছে কেকটো আছে। কেকটো এনেকৈ উলিয়াই লৈছোঁ, উলিয়াই চাই লওঁ কেকটো এইটো জুম কৰি দেখাই দিম আপোনালোকক। জুম কৰি দেখালেও উঠি যাব লাগিব, উঠি গৈ দেখাই দিছোঁ। গতিকে চাই লওক আপোনালোকে ভিডিঅ'টোত। এইটো কেকটো হৈছে ইয়াত ধুনীয়াকৈ লিখা আছে 1K ছাবস্ক্ৰাইবাৰ আৰু ৰঞ্জিত ব্লগছ কিবা কিবি লিখা আছে আৰু। গতিকে আহকচোন এতিয়া আমি কেকটো কাটিয়ে দিওঁ আৰু ডাইৰেক্ট কাটি আৰম্ভ কৰি দিওঁ। 1K স্পেচিয়েল যিহেতু ৰৈ থাকিবলৈ সময় অকণো নাই, আহক ভিডিঅ'টো কেকটো কাটিয়ে দিওঁ একেবাৰে। এইটো পেলাই দিছোঁ, এইটো কাম নাই এতিয়া। তাৰপিছত তাত থৈ লৈছোঁ, থৈ লৈ 1K স্পেচিয়েল বুলি কাটি দিছোঁ আৰু। এই কাটি হৈ গ'ল, পটককৈ কাটি হৈ গ'ল। এতিয়া ভাইটিয়ে হাঁহি আছে এইপিনে। ভাইটি কেমেৰাত আছে। ভাইটিয়ে হাঁহি আছে অলপ মই চেলফি। এইপিনে দিব্য আছে, তাৰপিছত এইপিনে সানিয়ে হাঁহি আছে। প্ৰথমতে মই অকণ দি লৈছো, তাৰপিছত সানি ভাই আছে, তাৰপিছত আমাৰ ভাইটিয়ে থেংক ইউ। এনেকে ভিডিঅ'বোৰ বনাই যাবা। 1K হোৱাৰ বাবে আমাৰ সকলো লগৰ পিনৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আৰু এতিয়া আছে আমাৰ আইৰাণ। তো আজিৰ দিনটো স্পেচিয়েল ডিমাণ্ড কৰি যিহেতু 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে বহুত সুখী মই, আৰু আপোনালোকৰ মৰমৰ বাবে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। গতিকে আগলৈও আপোনালোকে এনেকে মৰম দি যাব, সকলো ভিডিঅ'খিনি আপোনালোকে চাই যাব বুলি আশা থাকিল। আগলৈও এনেকে ভিডিঅ' বনাই যাম। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব। আৰু এটা কথা আপোনালোকক কৈছোঁ, আপোনালোকে যদি কেক চেক কিবা কিবি অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত মই ইয়াৰ ডিটেইলছখিনি সকলোখিনি দি দিম। গতিকে আপোনালোকে তাৰ পৰা গৈ আপোনালোকে কেক চেক অৰ্ডাৰ কৰিব পাৰিব কিবা কিবি। আৰু গতিকে ভিডিঅ'টো ইমানেই। যিহেতু COVID-19ৰ কাৰণে একো কৰিব পৰা নাই বিশেষ স্পেচিয়েল। ধন্যবাদ। চেনেলটো আজি যিহেতুকে 1K ছাবস্ক্ৰাইবাৰ হ'ল, আৰু সেইকাৰণে এনেকৈ আৰু আপোনালোকে ছাপোৰ্ট কৰক, সঁহাৰি জনাওক, যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰে। এনেকৈ ৰঞ্জিত ব্লগটো আৰু আগবাঢ়ি যাব পাৰে, আৰু তাক ৰঞ্জিত ব্লগলৈ বহুত বহুত শুভেচ্ছা থাকিলে। এতিয়া